বহুতো বন্ধু-বান্ধৱীয়ে 2026 বৰ্ষৰ DLED এন্ট্ৰেন্সৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লাগে বুলি কমেণ্ট কৰি আছিল। কিন্তু মোৰ DLED ফাৰ্ষ্ট ছেমিষ্টাৰ ফাইনেল এক্সাম থকাৰ বাবে ভিডিঅ' আপলোড দিব পৰা নাই। সেয়ে আজিৰ এই ভিডিঅ'ৰ যোগেদি DLED এন্ট্ৰেন্সৰ এটি গুৰুত্বপূৰ্ণ বিষয় ভাৰতীয় সংবিধান ইয়াৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো, যি প্ৰশ্নসমূহ প্ৰায়ে এক্সামত আহি থকা দেখিবলৈ পোৱা যায়। সেয়ে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। কুৱেশ্যন নম্বৰ 1, ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ নেতৃত্ব কোনে দিছিল? অপশ্যন এ জৱাহৰলাল নেহেৰু, অপশ্যন বি BR আম্বেদকাৰ, অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন ডি JB কৃপলানী। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি BR আম্বেদকাৰ। কুৱেশ্যন নম্বৰ 2, সংবিধান সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? অপশ্যন এ 1946 চনৰ 13 ডিচেম্বৰ তাৰিখে, অপশ্যন বি 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে, অপশ্যন চি 1946 চনৰ 4 ডিচেম্বৰ তাৰিখে, অপশ্যন ডি 1946 চনৰ 1 ডিচেম্বৰ তাৰিখে। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে। কুৱেশ্যন নম্বৰ 3, ভাৰতীয় সংবিধান সভাই কেতিয়া সংবিধানখন গৃহীত কৰিছিল? অপশ্যন এ 1950 চনৰ 26 নৱেম্বৰ তাৰিখে, অপশ্যন বি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে, অপশ্যন চি 1950 চনৰ 26 জানুৱাৰী তাৰিখে, অপশ্যন ডি 1949 চনৰ 26 জানুৱাৰী তাৰিখে। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। কুৱেশ্যন নম্বৰ 4, ভাৰতীয় সংবিধান প্ৰণয়নৰ বাবে সংবিধান সভাৰ কিমানখন অধিৱেশন অনুষ্ঠিত হৈছিল? অপশ্যন এ 15খন, অপশ্যন বি 11খন, অপশ্যন চি 13খন, অপশ্যন ডি 9খন। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 11খন। কুৱেশ্যন নম্বৰ 5, ভাৰতৰ সংবিধান প্ৰণয়ন কৰিবলৈ সংবিধান সভাই কিমান দিন সময় লৈছিল? অপশ্যন এ 3 বছৰ 4 মাহ 14 দিন, অপশ্যন বি 3 বছৰ 11 মাহ 5 দিন, অপশ্যন চি 2 বছৰ 7 মাহ 23 দিন, অপশ্যন ডি 2 বছৰ 11 মাহ 18 দিন। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি 2 বছৰ 11 মাহ 18 দিন। কুৱেশ্যন নম্বৰ 6, ভাৰতৰ সংবিধান কেতিয়া বলবৎ হৈছিল? অপশ্যন এ 26 জানুৱাৰী 1950 চন, অপশ্যন বি 26 নৱেম্বৰ 1950 চন, অপশ্যন চি 26 জানুৱাৰী 1949 চন। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 1950 চনৰ 26 জানুৱাৰী। কুৱেশ্যন নম্বৰ 7, ভাৰতীয় সংবিধানৰ মূল ৰূপত কিমানটা অনুচ্ছেদ আছে? অপশ্যন এ আৰ্টিকল 380, অপশ্যন বি আৰ্টিকল 350, অপশ্যন চি আৰ্টিকল 395, অপশ্যন ডি আৰ্টিকল 390। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি আৰ্টিকল 395। কুৱেশ্যন নম্বৰ 8, ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন ঘোষণা কৰাৰ ব্যৱস্থা আছে? অপশ্যন এ আৰ্টিকল 352, অপশ্যন বি আৰ্টিকল 350, অপশ্যন চি আৰ্টিকল 356, অপশ্যন ডি আৰ্টিকল 360। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ আৰ্টিকল 352। কুৱেশ্যন নম্বৰ 9, সংবিধানৰ কোনটো অনুচ্ছেদে পঞ্চায়তী ৰাজৰ সংজ্ঞা দিয়ে? অপশ্যন এ আৰ্টিকল 262, অপশ্যন বি আৰ্টিকল 233, অপশ্যন চি আৰ্টিকল 243, অপশ্যন ডি আৰ্টিকল 249। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি আৰ্টিকল 243। কুৱেশ্যন নম্বৰ 10, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক কৰ্তব্যৰ বিষয়ে আলোচনা কৰা হৈছে? অপশ্যন এ আৰ্টিকল 41, অপশ্যন বি আৰ্টিকল 77, অপশ্যন চি আৰ্টিকল 51A, অপশ্যন ডি আৰ্টিকল 45। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি আৰ্টিকল 51A। কুৱেশ্যন নম্বৰ 11, ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনীৰ কাম কেতিয়া কৰা হৈছিল? অপশ্যন এ 1950 চনত, অপশ্যন বি 1941 চনত, অপশ্যন চি 1947 চনত, অপশ্যন ডি
1948 চনত। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 1941 চনত। কুৱেশ্যন নম্বৰ 12 কোনখন সংশোধনী আইনৰ জৰিয়তে GST প্ৰৱৰ্তন কৰা হৈছিল? অপশ্যন এ 104, অপশ্যন বি 101, অপশ্যন চি 102, অপশ্যন ডি 103। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 101। কুৱেশ্যন নম্বৰ 13 তলৰ কোনখন সাংবিধানিক সংশোধনী আইনক ক্ষুদ্ৰ সংবিধান বুলি কোৱা হৈছিল? অপশ্যন এ 44 নং, অপশ্যন বি 50 নং, অপশ্যন চি 42 নং, অপশ্যন ডি 46 নং। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 42 নং। কুৱেশ্যন নম্বৰ 14 ভাৰতীয় সংবিধানখনত কিমানখন অনুসূচী আছে? অপশ্যন এ 10, অপশ্যন বি 8, অপশ্যন চি 12, অপশ্যন ডি 11। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 12। কুৱেশ্যন নম্বৰ 15 ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে? অপশ্যন এ দ্বিতীয় খণ্ড, অপশ্যন বি তৃতীয় খণ্ড, অপশ্যন চি প্ৰথম খণ্ড, অপশ্যন ডি চতুৰ্থ খণ্ড। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি তৃতীয় খণ্ড। কুৱেশ্যন নম্বৰ 16 মৌলিক অধিকাৰ কোনখন দেশৰ সংবিধানৰ পৰা ধাৰ লোৱা হয়? অপশ্যন এ আমেৰিকা, অপশ্যন বি ইংলেণ্ড, অপশ্যন চি ৰাছিয়া, অপশ্যন ডি জাপান। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ আমেৰিকা। কুৱেশ্যন নম্বৰ 17 ৰাজ্যৰ নিৰ্দেশনামূলক নীতিসমূহ কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? অপশ্যন এ ফ্ৰান্স, অপশ্যন বি আয়াৰলেণ্ড, অপশ্যন চি আমেৰিকা, অপশ্যন ডি ৰাছিয়া। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি আয়াৰলেণ্ড। কুৱেশ্যন নম্বৰ 18 ভাৰতীয় সংবিধান অনুসৰি তলৰ কোনটো আদালতত বলবৎ কৰিব পৰা যায়? অপশ্যন এ মৌলিক অধিকাৰ, অপশ্যন বি শিক্ষাৰ অধিকাৰ, অপশ্যন চি মৌলিক কৰ্তব্য, অপশ্যন ডি নিৰ্দেশনামূলক নীতি। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ মৌলিক অধিকাৰ। কুৱেশ্যন নম্বৰ 18 ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য কেতিয়া সংযোজন কৰা হৈছিল? অপশ্যন এ 42তম সংশোধন, অপশ্যন বি 44তম সংশোধন, অপশ্যন চি 52তম সংশোধন, অপশ্যন ডি 61তম সংশোধন। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 42তম সংশোধন। কুৱেশ্যন নম্বৰ 20 সংবিধানৰ কোনটো অংশত ৰাজ্যৰ নিৰ্দেশনামূলক নীতি আছে? অপশ্যন এ পাৰ্ট 2, অপশ্যন বি পাৰ্ট 3, অপশ্যন চি পাৰ্ট 4, অপশ্যন ডি পাৰ্ট 5। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি পাৰ্ট 4।